হাই বন্ধু বান্ধৱীসকল, কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। মোৰ নতুন চেনেল হিৰক নিবিলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ' বনাম বুলি বহুত আশা কৰোঁ, কিন্তু লাজ লাগে, সেইকাৰণে ভিডিঅ' বনোৱা নহয়। ভাবিলোঁ আজি যি হয় দেখা যাব। আজিৰ পৰা আৰু মোৰ নতুন ব্লগ ষ্টাৰ্ট কৰিম। আপোনালোকে সকলোৱে মোক সহায় সহযোগ কৰিব, যাতে অন্য লোকৰ দৰে মই আগবাঢ়ি যাব পাৰোঁ। দিনটো কি কৰিলোঁ, কি নাই কৰা, যি মানে দেখা পাওঁ, যি হৈ থাকে মানে দিনটোৰ ভিতৰত, সেইখিনিকে আগবঢ়াওঁ আপোনালোকৰ আগত। নতুন কিবা জ্ঞান আপোনালোকক দিব পাৰোঁ, যাতে তাৰে সকলোৱে মোক সহায় আৰু সহযোগ কৰিব। ধাননি সৰু সৰু বা কোন তুমি চেনেহি চিনিলো তোমাক মুখতে হাঁহিতি লৈ খুজি দুখুজি কৈ আহিছা মোকে জোকাবলৈ দেখি ঐ দেখি পৰে কলিজা একচুৱেলি কি হয় মানে পৰম্পৰাগতভাৱে আগৰে দিনৰে পৰা মানে এই নিয়ম চলি আছে। যেতিয়া ফাৰ্ষ্ট ধান কটা হয় ন, ধানৰ আগ এমুঠি ঘৰলৈ অনা হয়। সেই ধানমুঠি আপোনাৰ গোসাঁই ঘৰ হওক বা নামঘৰত হওক মানে আগবঢ়োৱা হয়। তাৰপিছত আৰু মানে ধান কটা ষ্টাৰ্ট কৰি দিয়ে আৰু ধান কাটে, সকলোৱে ধান কাটিব পাৰে আৰু তেতিয়াৰ পৰা আৰু তাৰপিছত কি কৰা হয়, ধানবোৰ কাটি হোৱাৰ পিছত পথাৰতে ডাঙৰি বান্ধি ঘৰলৈ এনেদৰে অনা হয়। তাৰপিছত ঘৰত কি কৰা হয়, ঘৰত মৰণা মৰা হয়। আজিকালিতো আৰু আধুনিক যুগ, গৰু দিটো মৰণা মৰাটোতো কমিয়ে গৈছে, মেচিনত মৰা হৈছে। ৰ'দৰ মানে কেনেকুৱা ৰ'দ ন, ৰ'দত ধানবোৰ শুকোৱা হয়। সঁচাকৈ এনেকুৱা মানে খেতিয়কৰ এই সময়খিনি মানে বহুত কষ্টকৰ হয় আৰু ৰ'দ বতাহ মানে সেইবোৰ মানে সকলোবোৰ মানে অনুভৱ কৰিবলৈ তেওঁলোকৰ সময় নাইকিয়া হৈ যায় আৰু ভালেই লাগে। সেউজীয়াৰ পৰা যেতিয়া ধানবোৰ সোণালী বৰণীয়া হয় ন, খেতিয়কসকলৰ মানে কিমান কষ্ট হয়, কষ্টৰ ফলত মানে তেওঁলোকে এই সুখখিনি দেখা পোৱা যায় আৰু সেই মানে যেতিয়া ধানখিনি মানে ধুনীয়াকৈ ওলায় মানে নষ্ট নোহোৱাকৈ, তেতিয়া তেওঁলোকে বহুত সুখ অনুভৱ কৰে বা মোৰ মানে তেতিয়া ভাবে আৰু যে মোৰ কষ্টৰ আজি মানে ছাকচেছ হ'ল আৰু যে মানে ইমান দিনৰ কষ্টৰ ফল মই আজি পালোঁ। তেনেকুৱা নিচিনা যি কি নহওক, মানে ইয়াৰ আগৰ বাৰটো ন মানে বানপানী আহিছিলে। বানপানী অহাৰ ফলত কি হৈছিলে, বহুত ধান নষ্ট হৈছিলে। এইবাৰ যি কি নহওক ভগৱানৰ কৃপাত বানপানী নহ'ল আৰু নোহোৱাৰ ফলত ধানবোৰ মানে ভালেই দেখা গৈছে, নষ্ট হোৱা নাই, কোনো বাধাৰ সন্মুখীন হোৱা নাই আৰু খেতিয়কসকল। সেয়ে মানে কয় নহয়, কষ্টৰ ফল মিঠা, সঁচা কথা মানে আৰু খেতিয়কসকলৰ মানে কিমান পাৱাৰ। তেওঁলোকে যদি খেতি নকৰিলেহেঁতেন, আমি খাবলৈ চাউল নহ'লহেঁতেন। তেওঁলোকে খেতি কৰাৰ ফলত আজি আমি খাই আছোঁ। আজি দিনটো এনেকৈ পাৰ হৈ গ'ল। এতিয়া সন্ধিয়া হ'ল, এতিয়া আমি চাহ একাপ খাব লাগে। চাহ একাপ খাবৰ কাৰণে এতিয়া ঘৰতে বনাম মই এতিয়া তেল পিঠা। এয়া হৈছে মই বনোৱা তেল পিঠা। এতিয়া দিম তেলত, কি হয় হৈ গ'ল মোৰ চাহকাপ ৰেডি। এতিয়া সুন্দৰভাৱে চাহকাপ এতিয়া উপভোগ কৰিম। টেষ্টি হৈছে। আজি ভিডিঅ'টো যে নহয়, ইমান লাজে বনাইছোঁ। ভিডিঅ'টো যেতিয়া কৰিম ন, মানুহজনে আহি পেলাই চাই থাকিব, কেনেকুৱা লাজ লাগে বাপৰে বা। তাৰপিছত তেনেকৈ আজি ইমানখিনিলৈকে আহিলোঁ আৰু আকৌ লাজে এতিয়া বনালোঁ ভিডিঅ'টো। এতিয়া আপোনালোকে জনাব কেনেকুৱা হৈছে মোৰ ভিডিঅ'টো। লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিব আপোনালোকৰ ছাবস্ক্ৰাইব লাইক কমেণ্ট পালে।
আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু নতুন নতুন কণ্টেণ্ট লৈ পেলাই আপোনালোকৰ মাজত আকৌ আহিম আপোনালোকে সহায় আৰু সহযোগ কৰিব গুড নাইট